হাই এভৰিৱান, আশা কৰোঁ সকলো ভালে আছে। মোৰো ভালেই। আজি পিছে ৰাতিপুৱা ওলাইছোঁ একদম টানি টোপোলা লৈ। লগতে এয়া ককটো থাকিবই আমাৰ মাজত। আচলতে আমি কলৈ গৈ আছোঁ কি কথা, ভিডিঅ'টো শেষলৈকে চাই থাকক, আপোনালোকে গম পাই যাব। তাৰ মাজতে ককৰ চিচু লাগিলে, তাকো চিচু কৰাই ল'লোঁ আৰু তাৰ পাছতে আমি আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ। আচলতে কি হৈছে, আমাৰ জীৱনত আৰু এখন নতুন ঘৰ যোগ হ'বলৈ লৈছে। এয়া হৈছে মানুহজনৰ কোৱাৰ্টাৰ। তেওঁ য'ত চাকৰি কৰে তাৰ বাউণ্ডেৰীতে আচলতে নতুন কোৱাৰ্টাৰ লৈছে। তেওঁ আচলতে কোৱাৰ্টাৰটো লৈছে। আচলতে মানুহ হৈছোঁ দুজন আৰু ঘৰ হৈছে আমাৰ 4খন। কোনফালে কোনখন চম্ভালিম আৰু ভগৱান জানে। এয়াই আৰু চাকৰি কৰাৰ মানুহৰ জীৱন। তেওঁ কোৱাৰ্টাৰটো লৈ পিনে আচলতে বস্তু বাঢ়ি ভৰাইছিলে যদিও আমাৰ নিয়ম কৰা হোৱা নাছিলে, সেই গতিকে কোৱাৰ্টাৰত থকা হোৱা নাছিলে। আজি যিহেতু ঘৰ লোৱাৰ দিন পৰিছিলে, সেই গতিকে ময়ো স্কুল ছুটি ল'লোঁ আৰু অকণমান বোলো চাকি এগছিয়ে জ্বলাই পিনে ঘৰটো লওঁ। যিহেতু তেওঁৰ ডিউটি আছেই, সেই গতিকে তেওঁ ছুটি ল'ব নোৱাৰে আৰু সেই গতিকে ঘৰৰ মানুহো অহা হোৱা নাই। পিছত লাহে লাহে আহিব আৰু যিহেতু কোৱাৰ্টাৰত বস্তু বাহিনী তেনেকৈ ভৰোৱা হোৱাই নাই। এয়া মই চাওকচোন, প্ৰথমতে অকণমান ৰুমটো চালোঁ। যিহেতু মই আগতে ইয়ালৈ অহা নাই, আজিয়ে প্ৰথম আহি পিনে দেখিছোঁ যে তেওঁ ইতিমধ্যে ধুনীয়াকৈ বস্তুখিনি গোটাই থৈছে। ধুনীয়াকৈ এখন ঘৰৰ নিচিনাকৈ সজাই মেলি থৈছে। এয়া আহিলৈ মই পোনপ্ৰথমে কাপোৰযোৰ সলাই ল'লোঁ। তাৰপাছতে ৰুমটো অকণমান ঝাৰু কৰিলোঁ, মচিলোঁ। ইফালে মানুহজনে আহি মোক থৈ বস্তু বাহিনী নমাই তেওঁ অফিচলৈ গ'লগৈ। তাৰপিছত মই অকলে আৰু কামবোৰ চব কৰি আছোঁ। তাৰপিছতে চাফা তাফা কৰি পিনে এয়া গোঁসাই ঘৰত চাকি এগছ জ্বলালোঁ। আচলতে কি হয়, এনেকুৱা দিনত বৰ ঘৰৰ মাহঁত থাকিলে ভাল লাগে, যিহেতু ডাঙৰ মানুহে এনেকুৱা এইবিলাক কাম কৰে দিয়কচোন। কিন্তু কি কৰিব আৰু, পৰিস্থিতি সাপেক্ষে কিছুমান কাম কৰিবলগীয়া হৈ যায় অকলে। এয়া মই পোনপ্ৰথমে চাকি ধূপ ধূনা দিলোঁ। ধূনাও গোটেইকেইটা ৰুমতে ধূনা অলপ দি ল'লোঁ। তাৰপিছতে মই আজি পায়স অকণমান বনাবলৈ যোগাৰ কৰিলোঁ। যিহেতু ইয়াত মই কাকো চিনি নাপাওঁ তেনেকৈ, আৰু তেওঁলোকৰ অফিচটো আচলতে ওচৰতে লাগিয়ে আছে। তাৰপিছত এয়া অকলে বনাই থাকোঁতে তাৰ মাজতে আহিলেই নহয় ভণ্টি দুজনী, ইহঁতৰ ষ্টাফৰে হয় আচলতে। খুব ভাল লাগিলে তাহাঁতক লগ পাই, যেন আজি প্ৰথম লগ পোৱাই নাই তেনেকুৱা লাগিলে। ককও চাওকচোন, একদম মানে তাহাঁতক পাই একদম ক'ব নোৱাৰা হৈ গৈছেগৈ আৰু। সঁচাকৈ মোৰ কামৰ মাজত তাহাঁতে দুজনী আহি পিনে বহুতেই ভাল লাগিলে। তাহাঁতৰ লগত কথা পাতি একদম যেন আগৰ পৰা চিনাকি তেনেকুৱা নিচিনা লাগিলে। তাৰপিছত তাহাঁতক কৈছোঁ আৰু সদায় এনেদৰে আহি থাকিবা, লগ পাই থাকিম বুলি। তাৰপিছতে এয়া পায়স বনোৱা হৈ গ'ল। মই অকণমান কলপাতত ভগৱানৰ ওচৰতে অকণমান আগবঢ়াই দিলোঁ। মায়ে তেনেকৈ আচলতে মোক কৈছিলে ফোনত, তেওঁ যেনেকৈ কৈছিলে মই তেনেকেই অকণমান নিয়মটো কৰি দিলোঁ আৰু থুলমূলকৈ। তাৰপিছত তেওঁলোকৰ ষ্টাফৰ সকলো মানুহ আহিলে, চাহ একাপ খালে। তাৰপিছত তেওঁ অফিচৰ পৰা পালেহি। যদি ভিডিঅ'